ইয়াতে বিহু সম্ৰাজ্ঞীক নিযুক্তি পত্ৰ দিয়াৰ লগতে স্থায়ী বঁটাও দিয়া হ'ব। বিহু বিনন্দীয়া আৰু বিহু আমাৰ প্ৰাণ আৰু এই বিহুৰ ছন্দেৰে প্ৰতিজন অসমীয়াৰ যেন মনটো ৰঙীন হৈ পৰে তাৰে কামনা কৰিলোঁ। আৰু বিহু মানে অসমীয়াৰ মনটো উগল থুগুল মতলীয়া হৈ পৰে বিহু বুলি ক'লে। আৰু বিহু প্ৰথম অৱস্থাত মুকলি ঠাইত হৈছিল, মানে আহঁতৰ তলত মুকলি পথাৰত তেনেকুৱাকৈ হৈছিল। আৰু সেই বিহু লাহে লাহে আহি মঞ্চ বিহুলৈ ৰূপান্তৰিত হ'ল। আৰু এতিয়া মই গৈ আছোঁ অসমৰ প্ৰথমটো মঞ্চ বিহু য'ত হৈছিল, এতিয়া তাতে গৈ আছোঁ মই। আৰু মই এতিয়া জজ খেলপথাৰ আহি পালোঁ। আৰু জজ খেলপথাৰতো এইফালে প্ৰস্তুতি চলি আছে, ধুনীয়াকৈ পেণ্ডেল বনাই আছে। আৰু মই এতিয়া গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰ আহি পালোঁ। আৰু এইটো দীঘলী পুখুৰী, আৰু দীঘলী পুখুৰীৰ একেবাৰে সেইফালে যদি চাই আপোনালোকে তাতে আছে লতাশিল খেলপথাৰ। আৰু লতাশিল খেলপথাৰত গৰু বিহুৰ দিনাৰ পৰাই বিহু আৰম্ভ হৈছে। আৰু এতিয়া গৈ আছোঁ লতাশিল খেলপথাৰৰ বিহু চাবৰ কাৰণে। আৰু লতাশিল খেলপথাৰৰ একেবাৰে ওচৰতে এইটো হ'ল গুৱাহাটী হাইকোৰ্ট। আৰু এতিয়া লতাশিল খেলপথাৰ আহিব আৰু বিহু ভিতৰত বিহুৰ কি অনুষ্ঠান চলি আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু এইবাৰ প্ৰথম আহিছোঁ লতাশিল খেলপথাৰৰ বিহু চাবৰ কাৰণে। আৰু বিহুৰ আয়োজন খুবেই প্ৰতি বছৰৰ দৰে এইবছৰো ধুনীয়াকৈ বিহুৰ আয়োজন কৰিছে। আৰু এইফালে যদি চাই আপোনালোকে অসমীয়াৰ স্বাভিমান যি গামোচাবিলাক এইফালে চাওক। আৰু এইটোৱে হ'ল গুৱাহাটী বিহু খনি। আৰু জাপি ঢোল পেপাৰে সজাই আছে। লতাশিল খেলপথাৰত এতিয়া বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা ইয়াত চলি আছে। আৰু স্ল' বাইক ৰেচৰ প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত কৰা হ'ব। আৰু এইবাৰ আকৰ্ষণীয়ভাৱে এফালে কোকা-কোলাৰ তৰফৰ পৰা এই ধুনীয়া সুস্বাদু খাদ্যৰ যি বিপণী আছে এই বিপণীবিলাক ইয়াতে গঢ়ি তুলিছে। আৰু এইফালে চাওক ডাঙৰ কোকা-কোলা। ইয়াতে 1952 চনত অসমৰ প্ৰথমটো মঞ্চ বিহু অনুষ্ঠিত হৈছিল। আৰু
তেতিয়াৰে পৰাই প্ৰতি বছৰে ইয়াতে বিভিন্ন কাৰ্যসূচী লৈ বৃহৎ কাৰ্যসূচী লৈ ইয়াতে লতাশিল খেলপথাৰৰ যিটো গুৱাহাটী বিহু সন্মিলনী আছে ইয়াত বিহু উদযাপন কৰি আহিছে ইয়াতে আমাৰ অসমীয়াৰ স্বাভিমান যে গামোচা আৰু গামোচা ইয়াতে কিমান এনেকৈ লগোৱা আছে চাওক আৰু এইফালে বিহুৰ লগতে বিভিন্ন দোকান পোহৰবিলাক আহিছে আৰু এটা মেলাৰ দৰে পৰিৱেশ হৈছে ইয়াতে বিভিন্ন দোকান পোহৰবিলাক আহিছে আৰু সেইটো বিউটি প্ৰডাক্ট হ'ব তেনেকুৱা আৰু সেইটো আছে আজিৰ ভিডিঅ'টোত ইমানেই আছিল আপোনালোকক অসমৰ ভিতৰত প্ৰথম মঞ্চ বিহু উদযাপন হোৱা ঠাইটো আৰু বিহু য'ত এতিয়া অনুষ্ঠিত হৈ আছে সেইটো দেখুৱালোঁ গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব